Hi, hello, welcome back to my YouTube channel, Mr. Hemanta Vlog. আমি আহিছিলোঁ ধান নিবলৈ টাউকাত আমি কুলি হয় আমাৰ উঠি আছে কিয় বকিলে তথাপি আমি কুলি হয় নমস্কাৰ আমি অসমৰ কুলি হয় আমাৰ চাকৰি নালাগে কুলি কৰি আমি খাব পাৰোঁ কুলি না বঙালী কুলি কুলি সাদা মানে খানা দেই বুজিছা আমি মটিয়া হয় চেনেলটো যদি ৰাম মন্দিৰ টাউকা ৰৈ আছোঁ এতিয়া এজন আগলৈ গৈছে আপোনালোক ৰাম মন্দিৰ দেখুৱাইছোঁ আৰু কাম কৰা মানুহবিলাক আহিছে এতিয়া কামৰ পৰা আমি ইউটিউব চেনেলত কুলি হয় দাদা পল্লৱ বহি আছে পল্লৱৰ দুখ চিন্তা কিবা বকি দে টাউকাত আহিছোঁ ধান ল'বলৈ নামাৰিবি না হাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মই শিকাই দিছোঁ আৰু মালিকে এয়া চাওক আপোনালোকে ৰাম মন্দিৰ এয়া ভিতৰত নোসোমাওঁ এতিয়া বাহিৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক এইফালে চাওক টাউকাৰ ৰাম মন্দিৰ ধুনীয়া চেনেৰী লগাই থৈছে ৰাম মন্দিৰ ভাগ এইফালে টাউকা ফেক্টৰী আছে এই বিচাৰে নাযাওঁ এতিয়া আমি আকাশ ডাৱৰীয়া বৰষুণ দিছিলে ভিজি গ'লোঁ ফেক্টৰীলৈ যাই দিছে ৰাস্তাত যায় ফেক্টৰীটো এই অলপ আগলৈ আছে এজন গৈছে তালৈ এইফালৰ পৰা ডাঙৰ মানুহবিলাক আহি আছে এয়া কাৰেণ্টৰ পোষ্ট বহুত ডাঙৰ ডাঙৰ ওখ ওখ ফুটা পেলাই থোৱা হৈছে কি আহিছোঁ লোড কৰিছিলে ধান লোড কৰি মেলা হৈ গ'ল এতিয়া ইমানেই পালোঁ আজি ধান নামকেইটা কৈ দে তহঁতৰ নাম কহ মোৰ নাম গুণ দাস নাম কহ মোৰ নাম অৰুণ দাস নাম কহ মোৰ নাম বিশ্বজিৎ তই বসুমতাৰী হৈছে নেকি বসুমতাৰী আৰু বেংগলী মানে দুটা মিক্স আছে আমাৰ হৈ গ'ল বাপেক কছাৰী মাক বেংগলী সেইকাৰণে ককটেল বুলি কয় সেইকাৰণে এতিয়া দাসৰ গাঁৱত আছে যেতিয়া দাসে ক'ব বুলি নহ'লে সিহঁতে বেয়া পাব না সিহঁতৰ গাঁৱতে আছে ঠিকে আছে ইমানটোতে অন্ত কৰিলে নমস্কাৰ এয়া আমাৰ লগত এজন আছে আৰু জলসাৰ দাদা এজন আছে এয়া দাদাজন আহি পালে এতিয়া কৈ দিয়ক কিবা এটা মই কি ক'ম আৰু হাই বুলিয়ে কৈছ ঠিক আছে মোৰ দিয়াত কিবা এটা হেৰি কৰিব পাৰে যদি মনৰ আশা হয় নাই কৰিব পাৰে ডেকা ল'ৰা কৰি লোৱা ৰাম মন্দিৰত